মই আহিছোঁ আজি শিৱ মন্দিৰ ৰোডত থকা ডেকা কমপ্লেক্সৰ ভিতৰলৈ সোমাই তাতে ভণ্টি এজনীয়ে এখন ষ্টেশ্যনাৰী দোকান অপেনিং কৰিছে। তাত অসমীয়া কেঁচা সোণৰ গহনাৰ সকলোখিনি পাব। আহকচোন ভিতৰলৈ সোমাই যাওঁ। এইখনেই হৈছে দোকানখন ST ষ্ট'ৰ। আজি অপেনিং কৰিছে তেওঁলোকে। আৰু ইয়াত আপোনালোকে জাগিৰোডত মানে প্ৰথমবাৰৰ কাৰণে গোটেইখিনি অসমীয়া গহনা ইয়াতেই পাব। এনেকুৱা আজিলৈকে জাগিৰোডত মোৰ চকুত পৰা নাই অসমীয়া গহনাৰ দোকান। ইয়াত আপোনালোকে সকলোখিনি পাব। অসমীয়া গহনাখিনি কপাৰ বঞ্চৰ হয়। পদক, ঢোলবিৰি, জোনবিৰি আৰু বিভিন্ন ধৰণৰ নতুন নতুন ডিজাইন তেওঁলোকে কালেকশ্যন কৰিছে। অসমীয়া গহনাৰ উপৰিও তেওঁলোকে ইয়াত বিউটি পাৰ্লাৰৰ প্ৰডাক্ট আৰু ষ্টেশ্যনাৰী, কছমেটিক গোটেইখিনিয়ে ৰাখিছে তেওঁলোকে। ময়ো দোকানৰ পৰা কিবা এটা ল'লোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এই দোকানৰ ভণ্টিজনীৰ লগত চিনাকি কৰি দিওঁ আহক। এইপিনে বহি আছে। এইজনীয়ে হৈছে এই মৰম লগা ভণ্টিজনী। আৰু ময়ো এতিয়া আহিছোঁ।